প্ৰথমে আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ যাব মই যাম ক্ৰোম ব্ৰাউজাৰত গৈ আপুনি প্ৰথমে টাইপ কৰিব লাগিব GUPortal.in GUPortal.in ক্লিক কৰাৰ পিছত তিনিটা ডটত গৈ আপুনি ডেস্কটপ সাইট কৰি ল'ব ডেস্কটপ সাইট কৰাৰ পিছত GUPortalৰ অফিচিয়েল ৱেবছাইটত আপুনি সোমাই পৰিব সোমাই পৰাৰ লগে লগে GU ৰিজাল্ট এটা অপশ্যন দেখিবলৈ পাইছে সেই অপশ্যনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব তাৰপিছত ৰিজাল্ট টাইপ আপোনাৰ কোনটো সেশন হয় সেই সেশনত ক্লিক কৰিব ক্লিক কৰি তলত আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী টাইপ সেমিষ্টাৰ হ'ব তাৰপিছত ডিগ্ৰী কোৰ্স আপোনাৰ আন্ডাৰ গ্ৰেজুৱেট হ'ব তাৰপিছত সিলেকশন ফেসিলিটি আপোনাৰ আৰ্টছ হলে আৰ্টছ দিব সায়েন্স হলে সায়েন্স দিব কমাৰ্চ হলে কমাৰ্চ দিব দিয়াৰ পিছত আপোনাৰ তলত দেখিবলৈ পাইছে BA মেজৰ বুলি মেজৰ হলে মেজৰ জেনেৰেল হলে জেনেৰেল দি পেলাই তাৰপিছত আপোনাৰ নতুন এটা পেজ খোল খোৱাৰ লগে লগে তাত আপুনি দিব লাগিব ৰোল নম্বৰ দিয়াৰ পিছত আপুনি তলত এটা যিকোনো এটা অপশ্যন আহিব সেই অপশ্যনটো আপুনি 13+1 = 4 যিমান হয় সিমান দিব পিছত তাৰপিছত এটা নতুন সমস্যা আহিছে যে এই ফাইলটো আপোনাৰ cannot open ফাইল লেখা আছে সো আপুনি ইয়াত কি কৰিব লাগিব প্ৰথমতে তিনটা ডটত যাব তিনটা ডটত গৈ আপুনি আপোনাৰ হোৱাটছএপত আপোনাৰ যিকোনো এটা নম্বৰত সেন্ড কৰিব সেন্ড কৰাৰ পিছত সেই ফাইলটো আপোনাৰ মোবাইলত ডাউনলোড হ'ব ডাউনলোড হোৱাৰ লগে লগে আপুনি আপোনাৰ মাৰ্কশিট ডাউনলোড হৈ যাব মানে এবাৰ নতুন এটা সিস্টেম দিছে কি সিস্টেম বুজি পোৱা নাই সো এনেকৈ আপুনি আপোনাৰ মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিব সো কিহৰ কাৰণে এটো সিস্টেম দিছে এতিয়ালৈকে বুজিব পৰা নাই তাৰপৰ ডাইৰেক্ট ডাউনলোড নহয় আপুনি এজনক শেয়াৰ কৰিলেহে সেই তাৰ পিছতহে আপুনি মাৰ্কশিটখন ডাউনলোড কৰিব পাৰে ইয়াৰ পিছত তেওঁলোকে সেন্ড হোৱাৰ পিছত আপুনি তাত ক্লিক কৰি আপুনি আপোনাৰ মাৰ্কশিটখন চাব পাৰে যদি ভিডিওটো ভাল লাগিলে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব থ্যাংক ইউ ভিডিওটো শেষৰ পৰালৈ চোৱাৰ বাবে